নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল ইডো ফাৰ্ষ্টলৈ স্বাগতম। আজি মই যোগোটোৱা ভিডিঅ'টো হ'ল CDPৰ ওপৰত, শিশুৰ বিকাশ আৰু শিক্ষণ তত্ত্বৰ ওপৰত আধাৰিত। লগতে আছে শ্বৰ্ট এনালাইচিছ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো বিশেষকৈ শিক্ষাৰ্থীসকলৰ বাবে বৰ উপযোগী। তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ MCQ কুৱেশ্যনবিলাক আৰু উত্তৰবিলাক। প্ৰথম কুৱেশ্যনটো হ'ল, হাৰ্বাৰ্টৰ মতে পাঠ পৰিকল্পনাৰ শেষৰ স্তৰটো হৈছে এ উপস্থাপন, বি তুলনাৰ বিমূৰ্তকৰণ, চি প্ৰয়োগকৰণ আৰু ডিত দিয়া আছে সূত্ৰ গঠন বা সামান্যকৰণ। শুদ্ধ অপশ্যনটি হ'ব চি প্ৰয়োগকৰণ। কুৱেশ্যন নম্বৰ 2, ভাইগোটস্কিৰ শিশুৰ বিকাশ সংক্ৰান্ত ধাৰণাৰ ক্ষেত্ৰত তলত কোনটো নহয়? এ জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট, বি স্কেফল্ডিং, চি মোৰ নলেজেবল আদাৰ্ছ আৰু ডিত আছে মৰেল ডেভেলপমেণ্ট অফ চাইল্ড। শুদ্ধ অপশ্যনটি হৈছে ডি, মৰেল ডেভেলপমেণ্ট অফ চাইল্ড। মনত ৰাখিব, ভাইগোটস্কি এজন ৰাছিয়ান মনোবিজ্ঞানী আছিল। তেখেতৰ শিশুৰ বিকাশ সংক্ৰান্ত ধাৰণাটোক সামাজিক সাংস্কৃতিক তত্ত্ব বুলি জনা যায়, ছ'চিয়েল কালচাৰেল থিয়ৰী। তেখেতৰ তত্ত্ব অনুসৰি এটি শিশুৱে অকলশৰীয়াকৈ যি কৰিব পাৰে আৰু আন এজন অভিজ্ঞ ব্যক্তিৰ সহায়ত যি কৰিব পাৰে, এই স্তৰ দুটাৰ মাজত পাৰ্থক্যক কোৱা হয় জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট, প্ৰজ্ঞাত্মক বিকাশৰ সামৰ্থ্য। এই অভিজ্ঞ ব্যক্তিসকলক কোৱা হয় মোৰ নলেজেবল আদাৰ্ছ, অধিক জ্ঞানযুক্ত ব্যক্তি। আৰু এই অভিজ্ঞ ব্যক্তি বা ব্যক্তিসকলৰ হেল্প, ছাপোৰ্ট আৰু গাইডেন্সবোৰ হৈছে স্কেফল্ডিং। কথাবিলাক মনত ৰাখিব, খুব গুৰুত্বপূৰ্ণ। কুৱেশ্যন নম্বৰ 3, পিয়াজেৰ মতে শিশুৰ কোনটো বয়স প্ৰাক বোধমূলক বিকাশৰ স্তৰত পৰে? এ জন্মৰ পৰা 2 বছৰ, বি 2 বছৰৰ পৰা 7 বছৰ, 7 বছৰৰ পৰা 12 বছৰ, চিত আছে আৰু ডিত আছে 12 বছৰৰ ওপৰৰ। শুদ্ধ অপশ্যনটি হ'ব বি, 2 বছৰৰ পৰা 7 বছৰ। পিয়াজেৰ শিশুৰ বিকাশ তত্ত্বৰ 4টা স্তৰ তথা ষ্টেজৰ বিষয়ে জানো আহক। এ সঞ্চালনমূলক স্তৰ, চেঞ্জ মটৰ ষ্টেজ, জন্মৰ পৰা 2 বছৰ। দুইত দিয়া আছে প্ৰাক কাৰ্যকৰীকৰণ স্তৰ, প্ৰি অপাৰেশ্যনেল ষ্টেজ, 2 বছৰৰ পৰা 7 বছৰ। থ্ৰীত দিয়া আছে বাস্তৱ কাৰ্যকৰীকৰণ স্তৰ, কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ, 7 বছৰৰ পৰা 11 বছৰ। আৰু শেষৰ স্তৰটো আছে আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰ, ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ, যিটো 12 বছৰৰ ওপৰৰ হয়। এই স্তৰকেইটা মনত ৰাখিব, গুৰুত্বপূৰ্ণ হয়। কুৱেশ্যন নম্বৰ 4, বুদ্ধিৰ 3D তত্ত্ব অৰ SOI মডেলৰ উদ্ভাৱক কোন আছিল? এ স্পেয়াৰমেন, বি থমছন, চি থৰ্নডাইক আৰু ডিত দিয়া আছে JP গিলফুড। বুদ্ধিৰ 3D তত্ত্বৰ আৱিষ্কাৰক কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, JP গিলফুড। তেখেত আছিল বুদ্ধিৰ 3D তত্ত্বৰ উদ্ভাৱক। 3D মানে হৈছে অপাৰেশ্যনেল ডাইমেনশ্যন, কণ্টেণ্ট ডাইমেনশ্যন, প্ৰডাক্ট ডাইমেনশ্যন, প্ৰক্ৰিয়াগত মাত্ৰা, বিষয়বস্তুগত মাত্ৰা আৰু উৎপাদন বা ফলাফলৰ মাত্ৰা। SOI মডেল হৈছে ষ্ট্ৰাকচাৰ অফ ইণ্টেলেক্ট মডেল। কুৱেশ্যন নম্বৰ 5, শিক্ষা ব্যৱস্থাত প্ৰচলিত প্ৰতিকাৰমূলক শিক্ষণ ৰিমিডিয়েল টিচিঙৰ ধাৰণাটো কি? এ মধ্যযুগীয়, বি শিক্ষক কেন্দ্ৰিক, চি আধুনিক আৰু ডিত দি আছে ওপৰৰ এটাও নহয়। ৰিমিডিয়েল টিচিঙৰ ধাৰণাটো কি? শুদ্ধ অপশ্যনটি হ'ব আধুনিক, অপশ্যন চি। মনত ৰাখিব, প্ৰতিকাৰমূলক শিক্ষণ হৈছে শিক্ষাৰ অতি দুৰ্বল দিশসমূহ প্ৰতিকাৰ সাধন কৰা। কুৱেশ্যন নম্বৰ 6, তলৰ কোনটো শিশুৰ লিখন অসুবিধা? এ ডিছলেক্সিয়া, বি ডিছগ্ৰাফিয়া, চি ডিছকেলকুলিয়া, ডি ডিছফৰিয়া। লিখন অসুবিধা। শুদ্ধ অপশ্যনটি হ'ব বি ডিছগ্ৰাফিয়া। শিশুৰ লিখন অসুবিধাটোক ডিছগ্ৰাফিয়া বুলি জনা যায়। মন কৰিব, ডিছলেক্সিয়া মানে পঠন অসুবিধা, অৰ্থাৎ শিশুৰ বৰ্ণ শব্দ চিনাক্তকৰণত অসুবিধা। আৰু ডিছকেলকুলিয়া মানে শিশুৰ নম্বৰ, গাণিতিক সংখ্যা চিনাক্তকৰণত অসুবিধা। আৰু ডিছফৰিয়া মানে হৈছে শিশুৰ জেণ্ডাৰ ছেক্সুৱেলজনিত সমস্যা। এইটো অলপ কণ্ট্ৰভাৰ্চিয়েল আছে, কিতাপত চাই ল'ব। কুৱেশ্যন নম্বৰ 7, প্ৰশ্নোত্তৰ পদ্ধতিৰে শিকোৱাৰ ওপৰত গুৰুত্ব দিছিল। কোনে প্ৰশ্নোত্তৰ পদ্ধতিৰে শিকোৱাৰ ওপৰত গুৰুত্ব দিছিল? অপশ্যন এ ছক্ৰেটিছে,
বি এৰিষ্টটলে, চি প্লেটোৱে, ডি কিলোপেট্ৰিকে। প্ৰশ্নোত্তৰ পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়া দাৰ্শনিকজন কোন? শুদ্ধ এনচাৰটো হ'ব এ ছক্ৰেটিছ। ছক্ৰেটিছে প্ৰশ্নোত্তৰ পদ্ধতিৰে শিকোৱাৰ ওপৰত গুৰুত্ব দিছিল। মনত ৰাখিব, এৰিষ্টটলে যুক্তি তৰ্কৰ সহায়ত জ্ঞান অৰ্জন অৰ্থাৎ আৰোহী পদ্ধতিৰে শিকোৱাৰ কথা কৈছিল। প্লেটোৱে শিক্ষাদান কাৰ্যত কথোপকথন বা বিশ্লেষণৰ মাধ্যমেৰে শিকোৱাৰ ওপৰত গুৰুত্ব দিছিল। আৰু কিলোপেট্ৰিকে আমি জানো যে শিক্ষণ প্ৰক্ৰিয়াত প্ৰকল্প পদ্ধতি ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছিল। কুৱেশ্যন নম্বৰ 8 আইভান পেভলেভৰ ওপৰত। আইভান পেভলেভে অনুবন্ধনবাদৰ পৰীক্ষা চলাইছিল। কিহৰ ওপৰত পৰীক্ষা চলাইছিল আইভান পেভলেভে অনুবন্ধনবাদৰ? এ কুকুৰৰ ওপৰত, বি চিম্পাঞ্জিৰ ওপৰত, চি নিগনিৰ ওপৰত আৰু ডি আছে চৰাইৰ ওপৰত। শুদ্ধ অপশ্যনটি হ'ব এ কুকুৰৰ ওপৰত। আইভান পেভলেভে অনুবন্ধনবাদৰ পৰীক্ষা চলাইছিল কুকুৰৰ ওপৰত। মনত ৰাখিব, থৰ্নডাইকে মেকুৰী, কহলাৰে চিম্পাঞ্জী আৰু স্কেনাৰে নিগনি আৰু পাৰ চৰাইৰ ওপৰত নিজ নিজ তত্ত্বৰ পৰীক্ষা চলাইছিল। এইবিলাকৰ ওপৰত কুৱেশ্যন আহে। কুৱেশ্যন নম্বৰ 9 প্ৰজেক্ট মেথড প্ৰকল্প পদ্ধতিটো আগবঢ়াইছিল। এইটো টেট 2012ত আহিছিল। এ ৰুচিয়ে, বি কিলোপেট্ৰিকে, চি প্লেটোৱে আৰু ডি আছে হাবাউটে। শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কিলোপেট্ৰিকে। কিলোপেট্ৰিকে প্ৰকল্প পদ্ধতি আগবঢ়াইছিল। কুৱেশ্যন নম্বৰ 10 তলত কোনটো শিক্ষণ পদ্ধতি এক গৱেষণাৰ ফল অৰ্থাৎ এই পদ্ধতিটো সাধাৰণতে শিক্ষক প্ৰশিক্ষণ পদ্ধতি? তলত কোনটো পদ্ধতি শিক্ষক প্ৰশিক্ষণ পদ্ধতি? এ টিউটৰিয়েল বা বিশেষ শিক্ষণ পদ্ধতি, বি প্ৰগ্ৰাম ইনষ্ট্ৰাকশ্যন, চি অনুশিক্ষণ পদ্ধতি আৰু ডি দিয়া আছে প্ৰতিকাৰমূলক শিক্ষণ। শিক্ষক প্ৰশিক্ষণ পদ্ধতি কোনটো হয় তলত? শুদ্ধ অপশ্যনটি হ'ব চি অনুশিক্ষণ পদ্ধতি। কুৱেশ্যন নম্বৰ 11 নতুন শিক্ষানীতিৰ গাঁথনি হ'ল এ 10+2+3, বি 5+3+3+4, চি 10+3+2 আৰু ডি দিয়া আছে 6+5+5। শুদ্ধ এনচাৰটো হ'ব বি 5+3+3+4। মনত ৰাখিব, নতুন শিক্ষানীতিৰ মূল স্তৰ তথা ষ্টেজ কেইটা হ'ল এ ফাউণ্ডেশ্যনেল ষ্টেজ নিৰ্মাণ স্তৰ 5 বছৰ হয় এইটো। টু প্ৰিপাৰেটৰী ষ্টেজ প্ৰাথমিক স্তৰ 3 বছৰীয়া। চি মিডিল ষ্টেজ মধ্যম স্তৰ 3 বছৰ আৰু লাষ্টত আছে ছেকেণ্ডাৰী ষ্টেজ মাধ্যমিক স্তৰ এইটো 4 বছৰীয়া। নতুন শিক্ষানীতিৰ চমু বৰ্ণনা ডেছক্ৰিপশ্যন লিংকত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। কুৱেশ্যন নম্বৰ 12 শিশুক সম্পূৰ্ণ স্বাধীনতাৰে শিক্ষা প্ৰদান কৰাৰ ওপৰত কোনে গুৰুত্ব দিছিল? এ প্লেটোৱে, বি ছক্ৰেটিছে, চি এৰিষ্টটলে আৰু ডি আছে ৰুচিয়ে। শুদ্ধ অপশ্যনটো হ'ব ৰুচিয়ে। দাৰ্শনিক ৰুচিয়ে শিশুক সম্পূৰ্ণভাৱে স্বাধীনতাৰে শিক্ষা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিছিল। কুৱেশ্যন নম্বৰ 13 মনোবিদসকলৰ মতে অনগ্ৰসৰ ব্যক্তিসকলৰ বুদ্ধাংক পৰিমাণ কিমান? 100ৰ তলত, 90ৰ তলত, 85 তলত আৰু 60ৰ তলত দিয়া আছে। কোনটো হ'ব শুদ্ধ অপশ্যন? শুদ্ধ অপশ্যনটি হ'ব 85ৰ তলত চি। লিষ্ট এখন দিয়া আছে মন কৰিব। 70ৰ তলত IQ থকা লোকসকলক জড় বুদ্ধাংক বোলা হয়। অনগ্ৰসৰ ব্যক্তি তথা শিশুসকলৰ বুদ্ধাংক সাধাৰণতে 85ৰ তলত থাকে। 90ৰ পৰা 110ৰ ভিতৰত IQ থকা লোকসকলক সাধাৰণ বুদ্ধিসম্পন্ন বুলি কোৱা হয়। 110ৰ পৰা 140ৰ ভিতৰত IQ থকা লোকসকলক বেছি বুদ্ধিসম্পন্ন বুলি জনা যায়। 140ৰ পৰা 160ৰ ভিতৰত IQ থকা লোকসকলক প্ৰতিভাশালী আৰু 160ৰ ওপৰৰ IQ থকা লোকসকলক অসাধাৰণ প্ৰতিভাশালী বা প্ৰতিভাৱান বোলা হয়। আকৌ বেলেগ বেলেগ কিতাপত এই লিষ্টটো আকৌ বেলেগ ধৰণে দিয়া আছে, আপোনালোকে চাই ল'ব। কুৱেশ্যন নম্বৰ 14 ডেছ হ'ল কিছুমান বস্তু বা অভিজ্ঞতাৰ মানসিক উপস্থাপন বা মানসিক ছবি। এ স্মৃতি, বি অভ্যাস, চি আগ্ৰহ, ডি আছে ধাৰণা। শুদ্ধ অপশ্যনটি হ'ব ধাৰণা, অপশ্যন ডি ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 15 ডেছ হৈছে এখন ভাল বিদ্যালয়ৰ বৌদ্ধিক স্নায়ুকেন্দ্ৰ, শৈক্ষিক জীৱনৰ কেন্দ্ৰবিন্দু। এ শ্ৰেণীকোঠা, বি শৈক্ষিক পৰীক্ষাগাৰ, চি ICT আৰু অপশ্যন ডি আছে পুথিভঁৰাল। শুদ্ধ অপশ্যনটি হৈছে পুথিভঁৰাল, লাইব্ৰেৰী। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 16 লাষ্ট কুৱেশ্যন মই জগতোৱা।
শিকোৱা কাৰ্য হৈছে এটা সম্পৰ্ক যি শিশুক তেওঁৰ ক্ষমতাসমূহৰ বিকাশত সহায় কৰে। কথাষাৰ কোনে কৈছিল? এ জন প্ৰফেচাৰ, বি গিলফোৰ্ড, চি ৰাইবাৰ্ণ আৰু ডিত দিয়া আছে কলভিন। শুদ্ধ উত্তৰটি আপোনালোকে কমেণ্ট বক্সত জনাব। এই আছিল CDPৰ ওপৰত আধাৰিত মোৰ MCQ আৰু এনচাৰ। আপোনালোকে ভিডিঅ'বোৰ আগলৈ চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।